নমস্কাৰ, পুনৰ অন্য এটা ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মাটি দালি খাৰ। মাটি দালি খাৰ খাই ভালেই লাগে নহয় জানো? ইয়াৰ কাৰণে কি লাগে আৰু কেনেকৈ বনাওঁ চাওঁ আহকচোন। ইয়াৰ কাৰণে আমাক লাগিব মাটি দালি, এয়া নিমখ লৈছোঁ, এয়া জালুকৰ গুড়ি আধা চামুচ লৈছোঁ, এয়া পাঁচফোৰণ আৰু এয়া নহৰু খুন্দি লৈছোঁ, আদা খুন্দি লৈছোঁ, এয়া তেজপাত দুটা লৈছোঁ আৰু কেইটামান শুকান জলকীয়া লৈছোঁ আৰু এয়া আমাক খাৰ লাগিব, এয়া খাৰ লৈছোঁ। মাটি দালিখিনিত অলপমান বাকলি থকাকৈ লৈছোঁ, বাকলি থাকিলে খাবলৈ ভালেই লাগে। এতিয়া প্ৰেছাৰত ভৰাই লওঁ। এয়া মই কুকাৰত মাটি দালি দি ল'লোঁ, পানী দুগিলাচ দিছোঁ, এতিয়া নিমখ দি দিছোঁ জোখ অনুসাৰে আৰু জালুকৰ গুড়ি দি দিছোঁ। এতিয়া মই কুকাৰটো বন্ধ কৰি গেছত উঠাই দিম। এয়া মোৰ মাটি দালি সিজিল, এয়া ধুনীয়াকৈ সিজি উঠিল। মই দুটা চিটিত দি ল'লোঁ। এতিয়া কেৰাহী গৰম হোৱাত মিঠাতেল অলপ দি দিছোঁ প্ৰয়োজন অনুসাৰে। মিঠাতেলখিনি গৰম হোৱাতে পাঁচফোৰণ দিছোঁ, লগতে শুকান জলকীয়া দিছোঁ আৰু দুটা তেজপাত দিছোঁ। এইখিনি ৰঙা হোৱালৈকে ভাজি লওঁ। এতিয়া নহৰু খুন্দা দিছোঁ আধা চামুচ, এইখিনি আদা খুন্দি লোৱা, এইখিনি অকণমান ভাজি লওঁ। এইখিনি ৰঙচুৱা হোৱাত এতিয়া মই মাটি দালিখিনি দি দিছোঁ। মাটি দালি খাৰত হালধি নিদিওঁ, আচলতে কোনো খাৰতে মই হালধি নিদিওঁ। এয়া 5 মিনিটমান উতলিবলৈ দিম। এতিয়া খাৰ এয়া কাপটো জোখাই আধা কাপ দি দিছোঁ, উতলিবলৈ দিম। পাঁচ 6 মিনিটমান আকৌ উতলাই লওঁ। 5-6 মিনিট উতলোৱাৰ পিছত এয়া মোৰ মাটি দালি হৈ গৈছে। মাটি দালিখনৰ পৰা ধুনীয়া এটা সুগন্ধ ওলাইছে। এতিয়া মই গেছ অফ কৰি দিম। এয়া মোৰ মাটি দালি খাবৰ বাবে তৈয়াৰ হৈ গ'ল। এটা বাউললৈ এয়া উলিয়াই লৈছোঁ। এয়া মোৰ উলিয়াই নমাই হৈ গ'ল। এতিয়া ৰেচিপিটো চাই কেনে পালে জনাব। যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।